নমস্কাৰ বন্ধুসকল, সপোনৰ গাড়ীখন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আকৌ দুখন গাড়ী নতুনকৈ এড কৰিছোঁ। এখন হৈ গ'ল আপোনাৰ বলেৰো হয়, 2013 লাষ্টৰ গাড়ী হয়। এইখন গাড়ী আমি দাম ৰাখিছোঁ 2,75,000 টকা। আৰু এইখন হৈ গ'ল আপোনাৰ হোণ্ডা চিটি 2017 গাড়ী হয়। এইখন গাড়ী আমি দাম ৰাখিছোঁ 4,22,000 টকা। আমি গোটেই ভিডিঅ'টোত গাড়ীখন ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এইখন চাই লওক বন্ধুসকল, গাড়ীখন হালকা ফুলকা গাড়ীখন কালাৰ ৱাইজ ধুনীয়া হৈ আছে। হালকা ফুলকা গাড়ীখনত অলপমান টাচ পেইন আছে, বাকী গাড়ীৰ ইঞ্জিনৰ কণ্ডিশ্যন আপোনাৰ ধুনীয়া হৈ আছে। এবাৰ টায়াৰৰ ছেকশ্যনকেইটা চাই লওক। গাড়ীখনত টায়াৰটো আপোনাৰ ধুনীয়া হৈছে। ফ্ৰণ্টৰ টায়াৰটো আপোনাৰ 50টো আপোনাৰ 60%, এইফালৰ আপোনাৰ লেফ্ট ছাইডৰ টায়াৰটো আপোনাৰ লাইফ আছে। আপুনি বেকৰ টায়াৰটো আপোনাৰ 80টো আপোনাৰ 90% আপোনাৰ লাইফ আছে। চাই লওক বেকৰ টায়াৰটো 15 ইঞ্চৰ গাড়ীখনৰ টায়াৰ হয়। এবাৰ ইণ্টেৰিয়ৰটো চাই লওক বন্ধুসকল, গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাই লওক, চিটকেইটা চাই লওক, যথেষ্ট আপোনাৰ ধুনীয়া হৈ আছে। প্ৰায় ব্ৰেণ্ড নিউ চিটে লাগি আছে। আফটাৰ মাৰ্কেট আপোনাৰ মেট লাগি আছে গাড়ীখনত, স্পইলাৰ লাগি আছে আপোনাৰ, এইটো আপোনাৰ ৰেইন ভাইজাৰ গাড়ীত লাগি আছে। চাই লওক বন্ধুসকল, এবাৰ বেক চাইডৰ চিটকেইটা চাই লওক। মানে লৈ গৈ আপুনি কৰাবলগীয়া গাড়ীত কোনো ধৰণৰ আপোনাৰ কাম নাই। এবাৰ বেকৰ পৰা চাই লওক বন্ধুসকল, গাড়ীখন স্পেয়াৰ হুইলতো আপোনাৰ 40টো আপোনাৰ 50% আপোনাৰ লাইফ আছে। নাম্বাৰটো চাই লওক AS02L0323 আপোনাৰ 2013 লাষ্টৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ গাড়ী হয় এইখন গাড়ী। আৰু এইটো টায়াৰটো আপোনাৰ 70টো আপোনাৰ 80% আপোনাৰ লাইফ আছে বেকৰ টায়াৰটোত। চাই লওক আপোনাৰ ফ্ৰণ্টৰ টায়াৰটো আপোনাৰ 80টো আপোনাৰ 90% আপোনাৰ লাইফ আছে। চাই লওক খালি এটা টায়াৰটো আপোনাৰ 50 to 60% লাইফ আছে, বাকী গোটেইকেইটা টায়াৰ আপোনাৰ ধুনীয়া হৈ আছে কণ্ডিশ্যন। এবাৰ আমি গাড়ীখন ষ্টাৰ্ট দি দেখাই আছোঁ। এইখন চাই লওক বন্ধুসকল, গাড়ীখনৰ ইণ্টেৰিয়ৰটো মোটামুটি ঠিক ঠাক কণ্ডিশ্যনতে আছে গাড়ীখন। আৰু চিটকেইটা কিন্তু গাড়ীখনৰ যথেষ্ট কমফৰ্টেবল হয় আপোনাৰ, একদম ধুনীয়া আফটাৰ মাৰ্কেট আপোনাৰ চিট কুচন লাগি আছে গাড়ীখনত। এবাৰ আমি গাড়ীখন ষ্টাৰ্ট দি দেখাই আছোঁ। চাওক কোনো ধৰণৰ গাড়ীখন আপোনাৰ লং চেভ নলয় গাড়ীখন। আৰু একদম ইঞ্জিনৰ কণ্ডিশ্যনত গাড়ী ধুনীয়া হৈছে। আপোনাৰ AC একদম ৰানিং কণ্ডিশ্যনত আছে, মানে আপুনি চাব আহিলে গাড়ীখন ঘূৰি যাবলগীয়া নহয়। আপোনাৰ AC কণ্ডিশ্যন আপোনাৰ ধুনীয়া হৈ আছে। আৰু গাড়ী ৰানিংটো চাই লওক, 1,05,015 কিলোমিটাৰ গাড়ীখন ৰানিং হৈছে। আৰু বলেৰো গাড়ীৰ কাৰণে 1,00,000-1,50,000 কিলোমিটাৰ গাড়ী একো নহয়। এখন 1,05,000 বৰ্তমান ৰানিং হৈছে। আৰু গাড়ীৰ ইঞ্জিনৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে। আমি এবাৰ গাড়ীখন ষ্টাৰ্ট দি মানে আপোনাৰ যোনটো আপোনাৰ ডিপ ষ্টিকটো দাঙি দেখাই আছোঁ গাড়ীখনৰ। ইঞ্জিনৰ কণ্ডিশ্যন আপোনাৰ ধুনীয়া হৈ আছে। এবাৰ আমি মবিল গেছটো দেখাই আছোঁ। কোনো ধৰণৰ ইয়াৰ পৰা আপোনাৰ বেক কম্প্ৰেচাৰ নাই। ডিজেল গাড়ীত লওঁতে সদায় আপোনাৰ মবিলৰ বেক মাৰিছে নেকি আপুনি এবাৰ চাই ল'ব গাড়ীখন লওঁতে। কোনো ধৰণৰ আপুনি ইয়াৰ পৰা ধোঁৱা নেমাৰে গাড়ী। মানে গাড়ীখন লৈ আপুনি যদি ভাবে বোলে কম দামত বলেৰো এখন লৈ আপুনি চলাই থাকিব বুলি কয়, আৰামত আপুনি চলাই থাকিব পাৰিব। কোনো ধৰণৰ আপোনাৰ বেক কম্প্ৰেচাৰ নাই, বেক চাইডৰ পৰা ধোঁৱা নেমাৰে। সদায় ছেকেণ্ড হেণ্ড গাড়ী এখন যেতিয়া ল'ব আপুনি, ডিজেল গাড়ী এখন, এইবিলাক চাই ল'ব যে ধোঁৱা চোৱা মাৰে নেকি, ক'লা ধোঁৱা মাৰে নেকি বা বগা ধোঁৱা মাৰে নেকি। কোনো ধৰণৰ তেনেকুৱা প্ৰব্লেম নাই গাড়ীত। চাই লওক আৰু এবাৰ দি দিয়া, চাই লওক কোনো ধৰণৰ আপোনাৰ প্ৰব্লেম নাই। গাড়ী ধুনীয়া একদম কণ্ডিশ্যনত আছে গাড়ী। এইখন চাই লওক বন্ধুসকল, গাড়ীখন এইখন আপোনাৰ হোণ্ডা চিটি হয়। গাড়ীখনৰ কণ্ডিশ্যন একদম আপোনাৰ ধুনীয়া হৈ আছে। আৰু অলপ জাষ্ট বাম্পাৰটো আপোনাৰ টাচিং কৰা আছে, বাকী গোটেই গাড়ী আপোনাৰ ফুল অৰিজিনেল পেইণ্টত আছে গাড়ীখন। যোনটো আপোনাৰ ৰাবাৰ লগাই থোৱা আছে, যাতে গাড়ীখনত কোনো ধৰণৰ আপোনাৰ এক্সট্ৰা নইজ নহয়। আৰু গোটেই বনেটতো আপোনাৰ ডেম্পিং হৈ আছে গাড়ীখন। আমি গোটেই ভিডিঅ'টোত বস্তুখিনি ধুনীয়াকৈ দেখাই আছোঁ বাৰু। বাকী টায়াৰটো চাই লওক, আপোনাৰ টায়াৰৰ ছেকশ্যনটো হৈ গ'ল 185, 65 আৰু আপোনাৰ 15 ইঞ্চৰ টায়াৰ হয়। টায়াৰত আপোনাৰ 70টো আপোনাৰ 80% ফ্ৰণ্টৰ টায়াৰত আপোনাৰ গাড়ীখনৰ লাইফ আছে। চাই লওক এবাৰ চাইডৰ পৰা চাই লওক। গোটেই গাড়ীতে আপোনাৰ ডেম্পিং কৰি থোৱা আছে, আপোনাৰ চিলেন লগাই থোৱা আছে গোটেই গাড়ীত। আৰু বেকৰ টায়াৰটো আপোনাৰ 40টো আপোনাৰ 50% আপোনাৰ লাইফ আছে বেকৰ টায়াৰটো। চাই লওক এবাৰ বেকৰ পৰা চাই লওক গাড়ীখন। নাম্বাৰটো চাই লওক AS18E4167, আপোনাৰ 2017 লাষ্টৰ গাড়ী হয়, ছেকেণ্ড অনাৰ গাড়ী হয়। আৰু ছেকেণ্ড টপ মডেলটো হয় গাড়ীখন। চাই লওক ইয়াতে আপোনাৰ গাড়ীখনত চাৰ্ট ফিন এণ্টিনা পাই যাব, ডিফগাৰ পাই যাব। আৰু গোটেই আপোনাৰ বনেটত গাড়ী ষ্টিল আছে। চাই লওক গোটেই এইবোৰ চাই লওক আপুনি বন্ধুসকল। এইটো পূৰা ইয়াত পেষ্টিংটো আছে, আপুনি আহিলে চালে আপুনি ধুনীয়াকৈ আপুনি গম পাব। আৰু এইফালে চাই লওক, এইটো চাই লওক কোনো ধৰণে ইয়াত আপোনাৰ বনোৱা বা ৰিপেয়াৰ কৰা চিন নাইকিয়া। আপুনি আহিলে ফিজিকেলি আপুনি গোটেইকেইটা 4টা দৰ্জা আপুনি খুলি চাব পাৰিব। ফুল্লি আপোনাৰ নন এক্সিডেণ্টেল গাড়ী হয়। চাই লওক এইফালে ডোৰটো চাই লওক। আৰু চিট কভাৰকেইটা চাই লওক, একদম অৰিজিনেল আপোনাৰ কোম্পানীৰ পৰা লাগি আছে চিট কভাৰ লাগি আছে এতিয়াও। চাই লওক বেকৰ চিটটো চাই লওক আপুনি, কোম্পানীৰ পৰা অহা চিটেই লাগি আছে এতিয়াও। আৰু আপোনাৰ গোটেইকেইটা দৰ্জা আপোনাৰ ঠিক আছে।
এইটো গোটেই দৰ্জাতে আপুনি পেষ্টিং পাই যাব আপুনি আহি ফিজিকেলি চালে চাৰিটা দৰ্জা আপুনি চেক কৰি চাব পাৰিব এবাৰ বনাটো দেখাই আছোঁ আৰু ভিতৰত চাওক আপোনাৰ ক্লাছ দিছে আপোনাৰ লগোৱা আছে এক্সট্ৰা আফটাৰ মাৰ্কেট পেডেলো লগোৱা আছে গাড়ীখনত এবাৰ বনেটটো চাইলে পাৰিব এইটো চাইলে গোটেই গাড়ীখন আপোনাৰ ডেম্পিং কৰা আছে চাই লওক আপোনাৰ কোনো ধৰণৰ গাড়ীখনৰ ভিতৰত আপোনাৰ নইজ নাপায় আপোনাৰ ইঞ্জিনৰ নইজ আপোনাৰ নাযায় যথেষ্ট ধুনীয়াকৈ ডেম্পিং কৰি থোৱা আছে গাড়ীখন ইঞ্জিনটো হৈ গ'ল আপোনাৰ 1.5 লিটাৰ 4 চিলিণ্ডাৰ গাড়ীখন ইঞ্জিন হয় গাড়ীখনৰ পাৱাৰ হৈ গ'ল আপোনাৰ 119 bhp আৰু 145 Nm গাড়ীখনত টৰ্ক পাই যাব আৰু যথেষ্ট আপোনাৰ ধুনীয়া হৈছে গাড়ী ইঞ্জিনটো কোনো ধৰণৰ আপোনাৰ মিচিং বা ভাইব্ৰেশ্যন নাই গাড়ীত মোৰ হাতটো চাই লওক কোনো ধৰণৰ আপোনাৰ এক্সট্ৰা এনেদৰে আপোনাৰ গাড়ীত কপা নাইকিয়া 1-2 ছেকেণ্ডৰ মূৰে মূৰে যদি আপোনাৰ ইঞ্জিনটো ষ্টাৰ্টত থাকোঁতে যদি 1-2 ছেকেণ্ডৰ মূৰত যদি আপোনাৰ গাড়ীখন এনেদৰে যদি আপোনাৰ ভাইব্ৰেশ্যন কৰে তেতিয়া গম পাব গাড়ী ইঞ্জিনত কিবা এটা প্ৰব্লেম আছে বাকী আমি গাড়ী RPMত দেখাই দিছোঁ কোনো ধৰণৰ আপ এণ্ড ডাউন নাইকিয়া যথেষ্ট আপোনাৰ ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীৰ ইঞ্জিন বাকী এফোনকেইটা চাই লওক দুইটা এফোন আপোনাৰ গাড়ী ইনটেক্ট হৈ আছে আৰু এইটো চাই লওক আপোনাৰ বনেটটো চাই লওক আপোনাৰ ডেম্পিং কৰা আছে গোটেই গাড়ীত আৰু ইঞ্জিনৰ নইজটো অলপ আপোনাৰ ভিতৰত নাযায় গাড়ীখন যথেষ্ট আপোনাৰ ধুনীয়া হৈ আছে গোটেই গাড়ী আপোনাৰ চাৰি চাইডৰ পৰা আপোনাৰ ডেম্পিং আছে গাড়ী এইখন চাই লওক বন্ধুসকল গাড়ীখনৰ ইণ্টেৰিয়ৰটো যথেষ্ট আপোনাৰ ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখনৰ ইণ্টেৰিয়ৰটো ৰুফটো চাই লওক আপোনাৰ পূৰা একদম নিট এণ্ড ক্লিন হৈ আছে তাক লাইট চাইট চব আপোনাৰ ৱৰ্কিং কণ্ডিশ্যনত আছে গাড়ীৰ প্ৰতিটো বস্তু আৰু এইখনে পানী লাগি আছে গাড়ীত চাই লওক যথেষ্ট একদম নিট এণ্ড ক্লিন হৈ আছে গাড়ী চাই লওক ইণ্টেৰিয়ৰটো এবাৰ গাড়ীখন আমি ষ্টাৰ্ট দি দেখাই আছোঁ এইটো পুছ ষ্টাৰ্ট আছে গাড়ীখনত চাই লওক আৰু গাড়ীৰ প্ৰতিটো ফিচাৰ্ছ আপোনাৰ ৱৰ্কিং কণ্ডিশ্যনত আছে এইটো চাই লওক আপোনাৰ উইণ্ড' আপোনাৰ অটো ফুল হয় চাই লওক পাৱাৰ উইণ্ড' অটো আপ এণ্ড ডাউন হয় গাড়ীখনত চাই লওক গাড়ীখনৰ ৰানিংটো চাই লওক আপোনাৰ 52,530 গাড়ীখন আপোনাৰ ৰানিং হৈছে এতিয়ালৈকে আৰু গাড়ীখনত এই আপোনাৰ এইটো চাই লওক আপোনাৰ RPMটো চাই লওক কোনো ধৰণৰ ইয়াত আপ এণ্ড ডাউন নাই মানে যথেষ্ট আপোনাৰ গাড়ীখনৰ ইঞ্জিনটো ধুনীয়া কণ্ডিশ্যনত আছে আৰু গাড়ীখনৰ আমি ইঞ্জিনটো দেখাই আছোঁ কোনোবা মিচিং বা ভাইব্ৰেশ্যন গাড়ীখনত আছে নেকি কোনো ধৰণৰ গাড়ীত আপোনাৰ প্ৰব্লেম নাই গাড়ীত তেনেকুৱা আৰু আপোনাৰ এচিটো যথেষ্ট আপোনাৰ ধুনীয়া হৈ আছে বৰ্তমান আমি AC চলাই বহি আছোঁ বহুত আপোনাৰ গৰম হৈ আছে ৰ'দ পৰি আছে বৰ্তমান আৰু AC কণ্ডিশ্যনো একদম আপোনাৰ ধুনীয়া হৈ আছে AC মিউজিক ছিষ্টেম কোনো ধৰণৰ গাড়ীত কৰাবলগীয়া কাম নাই জাষ্ট আপোনাৰ ছাছপেনশ্যনত হালকা ফুলকা অকণমান কাম আছে আপুনি নকৰালেও গাড়ীখন চলাব পাৰিব যথেষ্ট আপোনাৰ ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখিনি লওঁ বুলি ভাবিছে আপোনালোকে লৈ যাব পাৰিব এইখন মোৰ এজন লগৰ বন্ধুৰ তাত আছে গাড়ীখন এইখন গাড়ী ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও চামগুৰি আৰু এইখন গাড়ী আপুনি ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলিয়াগাঁও PR মটৰ্ছ নহ'লে মোক আপোনালোকে কণ্টেক্ট কৰিলেও হ'ল আৰু আপোনালোকে মোৰ সপোনৰ গাড়ীখন চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যাতে আমি এনেদৰে সদায় ভিডিঅ'বোৰ আগবঢ়াই থাকিব পাৰোঁ ধন্যবাদ